হেল্ল' ৰাইজসকল, এয়া চাওকচোন, এইকেইদিন খুব প্ৰচণ্ড ৰ'দ। এই প্ৰচণ্ড ৰ'দত যেতিয়া মানুহ বহুত দেৰিলৈকে থাকে, একেবাৰে এনাৰ্জি নাইকিয়া হৈ যায়। এয়া দেখিছে, যেতিয়াই মই বাহিৰৰ পৰা আহোঁ, একদম এনাৰ্জি নাইকিয়া হৈ যায়। এয়া ঘাম চাম, ফেন নাথাকিলেতো ক'বই নালাগে, একদম গৰমত ঘামি টুপটুপীয়া হৈ যাওঁ। সেয়ে মই কালি এটা বস্তু অৰ্ডাৰ দিলোঁ ফ্লিপকাৰ্টৰ পৰা, আপোনালোকক দেখাইছোঁ। এইটো দেখিছে, কালি আহিছিলে ফ্লিপকাৰ্টৰ পৰা। কালি আনবক্সিং কৰিলোঁ। ইনষ্টেণ্ট এনাৰ্জি গ্লুকন ডি টেংগি অৰেঞ্জ ফ্লেভাৰ, ৱৰ্থ ছুপাৰ 149 ফ্ৰী, আৰু ইয়াৰ লগত এই বটলটো ফ্ৰীকৈ পোৱা হৈছে। বটলটো দেখিছে, খুব ধুনীয়া লাগিছে বটলটো। আৰু এইফালে এয়া চব, এয়া আপোনালোকে গৰমত খাব পাৰিব। সেয়ে মই অৰ্ডাৰ কৰিলোঁ। এয়া দেখিছে, ধুনীয়াকৈ মিক্স কৰি দিলোঁ এই বটলটো দেখিছে।